to the Deputy Commissioner or to the SDO. Yes, the DC, Deputy Commissioner, that is a returning officer, can authorize somebody else. However, it is usually, the power is usually delegated to the additional DC and magistrates working in the office of the DC and SDO. Therefore, we oppose this imposition of panchayat against the constitution and against the law. If I am elected as MP, I will fight it out in the parliament to restore the autonomous council of the Mahasau. Now, they will call it, as per Panchayat law, they will call it only Zila Parishad. That means district council. The word autonomous will not be there. But the word autonomous, the power we get through autonomy, only can protect the tribal people. Therefore, we still need protection, constitutional protection. Therefore, we will fight it out in the Supreme Court if I am elected as MP. And we will restore, we will work for restoration of all the powers of the sixth schedule which has been eroded. Thank you. Moi kobo kuju je Dima Hasau Autonomous Council government chup chup kori ভিতৰে ভিতৰে তেওঁলোকে পঞ্চায়তটো স্থাপন কৰিলে ইন নেটতো আমি দেখিছো আৰু পঞ্চায়তটো স্থাপন কৰাটো প্ৰেক্টিক্যালি কৰাটো আমি দেখিছো যে যোৱা ডিমা হাছাও অটোনমাস কাউন্সিল ইলেকশনত ক্যান্ডিডেট সকলক নমিনেশন সাবমিট কৰিবলৈ SDO, BDO ওচৰতে সাবমিট কৰিবলৈ কৈছে আৰু BDO হে একচেপ্ট কৰিছিল হেইটো প্ৰপাৰ নহয় অৱশ্যে ৰিটাৰ্নিং অফিচাৰ দ্যাট ইজ ডেপুটি কমিশনাৰ বা ডিস্ট্ৰিক্ট কমিশনাৰে অথৰাইজ কৰিব পাৰে কিন্তু জেনাৰেলি সাধাৰণতে এডিশনাল ডিসি SDO আৰু এক্সিকিউটিভ মেজিস্ট্ৰেট সকলকে authorize কৰে nomination papers to submit accept কৰিবলৈ আৰু এইটো কৰে DC অফিসত নহলে SDO অফিসত হে কৰে কিন্তু এইবাৰ যোৱাবাৰ তেওঁলোকে BDO অফিসতে nomination paper submit কৰিছে এইটো ইলিগেল কথা এইটো ল মতে এইটো ঠিক হোৱা নাই আনকনস্টিটিউশনাল সেই কাৰণে আৰু not only that এইটো অকল এইটো কথা নহয় Constitutional Article 243M আৰু Assam Panchayati Raj Act Section 1 মতে পঞ্চায়তটো 6th schedule এৰিয়াত স্থাপন কৰিব নোৱাৰে এটো নিয়ম নহয় এটো আনকনস্টিটিউশনাল সেই কাৰণে মই যদি MP ইলেক্টেড হয় in MP ইলেকশনত যদি মোক জিকিবলৈ দিয়ে তেতিয়াহলে মই পাৰ্লিয়ামেন্টত জুজিম এই পঞ্চায়ত আকু উঠাই লৈ যাবলৈ আমাৰ ট্ৰাইবেল সকলৰ প্ৰটেকশনটো 6th schedule হে প্ৰটেকশন কৰে সেই কাৰণে 6th schedule পাৱাৰ যিমান আতৰাই দিলে সেইবিলাক গোটেইখিনি আকু উদ্ধাৰ কৰিবলৈ মই চেষ্টা কৰিম আৰু লাগিলে মই হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টত কেছ ফাইল কৰিম মই যদি জিকু MP এইটোহে কথা আৰু এটা কথা আছে যোৱা মাৰ্চ 12 তাৰিখত এই কেইদিনমান আগতে আসাম গভৰ্ণমেণ্টে
Assam Urban Administrative Officers সকলক এপইণ্ট কৰি এক্সিকিউটিভ অফিচাৰ হিচাপে এপইণ্ট কৰি সিদ্ধা মিউনিচিপাল বোৰ্ড আৰু টাউন কমিটিলৈ পঠিয়াইছে ডিমা হাছাও টাউন কমিটি টাউন আৰু কিবা কাণ্ট্ৰি প্লানিং এইবিলাকটো ট্ৰান্সফাৰ্ড ছাবজেক্ট হয় MOU 1995 মতে ট্ৰান্সফাৰ্ড ছাবজেক্ট হয় আৰু এইটোতো আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কাম এইটো অটোনমাস ডিষ্ট্ৰিক্ট কাউন্সিলৰ কাম আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসটো বাৰু আসাম পাব্লিক সাৰ্ভিস কমিশনে সিলেক্ট কৰিছে এক্সামিনেশন কন্ডাক্ট কৰিছিল আৰু সিলেক্ট কৰিছিল ঠিক আছে গেজেটেড অফিচাৰ এইবোৰ কিন্তু appointment অকল appointment to the service to হে Assam government কৰিব পাৰে Assam government সিদ্ধা appointment posting to কৰিব নোৱাৰে placing to কৰিব নোৱাৰে Assam government appoint কৰি পেলাই যিমান অফিচাৰ আছে যিমান লাগে এইটো চিফ এক্সিকিউটিভ মেম্বাৰ ডিমা হাছাও অটোনমাস কাউন্সিললৈহে নামবিলাক পঠাব লাগে আৰু চিফ এক্সিকিউটিভ মেম্বাৰ ডিমা হাছাও অটোনমাস কাউন্সিলে কোনটো মিউনিচিপাল বোৰ্ডত কোনটো টাউন কমিটিত পোষ্টিং কৰিব তেওঁহে ডিচিশন লৈ পেলাই পোষ্টিং কৰিব লাগে সেইকাৰণে যিটো আসাম গভৰ্ণমেণ্টে এইটো কৰিলে এইটো আমাৰ ডিমা হাছাও অটোনমাস কাউন্সিলৰ পাৱাৰটো কাঢ়ি নিছে 6 শিডিউলৰ পাৱাৰটো কাঢ়ি নিছে নষ্ট কৰিছে সেইকাৰণে আমি এইটো অপোজ কৰো এনেকুৱাটো কৰা উচিত নহয় কাৰণ 6 শিডিউলটোহে আমি আকৌ কৈছো যে 6 শিডিউলটোহে আমাৰ ট্ৰাইবেল সকলক ৰক্ষা কৰে যদি 6 শিডিউলটো যদি ভাঙি দিয়ে তেতিয়াহ'লে আমাৰ ট্ৰাইবেল মানুহৰ থাকিব নোৱাৰিব ট্ৰাইবেল মানুহে থাকিব নোৱাৰিব বহুত দুখীয়া হ'ব তেওঁলোকৰ অস্তিত্ব নাথাকিব ধন্যবাদ